নিউ কামাৰ্ছ বুলি ক'লে মানে ফেচাৰ্ছটো মেইন নহয় জানো ৰাইজ। তো সেইদিনাখনেই আমাৰ হোষ্টেলত আছিলে ফেচাৰ্ছ, তো ভিডিঅ'টো দিয়াত অলপমান পলম হৈছে। তো দেৰি নকৰি ব'লক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ নে কি কয়। নমস্কাৰ ৰাইজ, মই আপোনালোকৰ মৰমৰ গৰিমা। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, নিশ্চয় মোৰো ভাল। তো সেইদিনাখনেই আছিলে আমাৰ হোষ্টেলৰ ফেচাৰ্ছ, মানে যিহেতু আমাৰ নিউ কামাৰ্ছসকলক আমি আনুষ্ঠানিকভাৱে একো প্ৰগ্ৰেম দিয়া নাছিলোঁ বুলি কৈছোঁ হয়, কিন্তু কাৰণটো হৈছে যে আমিও যিহেতু এতিয়া মজলীয়া ছিনিয়ৰ হয়, তো আমাৰো অকণমান দায়িত্ব আছে আৰু। হোষ্টেলত আগৰে পৰা যেনেদৰে নীতি নিয়মবোৰ চলি আহিছে ঠিক তেনেদৰে আমিও পাতিছোঁ আৰু ফেচাৰ্ছটো, মানে ছিনিয়ৰ বাহঁতি পাতিছে আৰু লগতে আমি সহায় সহযোগিতা কৰিছোঁ আৰু অকণমান কৰি। এই সময়খিনি যে বহুত ভাল লগা সময় আছিলে, কিন্তু আমি প্ৰথম যেতিয়া এনেকৈ খোজকাঢ়ি আহিছিলোঁ, ৰেমক কৰি আহিছিলোঁ, মানে এনেকুৱা ভয় ভাৱ এটা লাগিছিল যে কিবা কৰিব নেকি, কিন্তু একো নহয় তেনেকুৱা। ইমান ভাল লাগে কৈছে নহয়, সেই সময়খিনিক বহুত মিছ কৰোঁ। তো ভণ্টিহঁতি এতিয়া আহি আছে আৰু লাহে লাহে কৰি। তো আমাৰ নাচটো মেইন গাইজ, ভণ্টিহঁতি নানাচিলে কি হ'ল, আমিতো নাচিমেই। কিন্তু সেই সময়ত আমাৰো ইমান লাজ ভয় আছিলে যে আমি নাচা নাছিলোঁ। তো এতিয়া ক'বলৈ গ'লে আমি অকণমান ডাঙৰ হৈছোঁ, মানে মজলীয়া ছিনিয়ৰ যিহেতু, সেইবাবে নাচিছোঁ আৰু অকণমান লাজ ভয়টো আঁতৰিছে আৰু, যিহেতু এবছৰকৈ দিন থাকিলেও ইয়াত। তাৰপাছতে আমি ধুনীয়াকৈ নাচি বাগি ভণ্টিহঁতক ৱেলকাম কৰি মেলি এতিয়া আহি গ'লোঁ ডাইনিং হলত বহিবৰ কাৰণে। তো মানে আজি ফাংচন আছে যিহেতু আমাৰ ফেচাৰ্ছৰ, তো ভণ্টিহঁতি এতিয়া নামৰ পৰা ষ্টাৰ্ট কৰিব আৰু এজনীকে। তাৰপিছতে আহি গ'ল আমাৰ ডান্স। তো ভণ্টিহঁত মানে যিহেতু নিউ কামাৰ্ছ হয়, তেহেঁতে ধুনীয়াকৈ নাছিলে আৰু আমিও নাছিলোঁ। তো মানে এইবাৰ আকৌ বাহঁতি পাতিছে মিছ ফেচাৰ্ছ কোন হয়, তাতে আকৌ ভণ্টি 3জনী চিলেক্ট হৈছিলে, তাৰ ভিতৰত এজনী হ'ল আৰু মিছ ফেচাৰ্ছ। তাৰপিছতে আজি আমাৰ ফেচাৰ্ছ পাৰ্টি ইমানতে খতম। তাৰপিছতে আমি এতিয়া নাচিছোঁ পূৰা, যিহেতু এনেকুৱা অকেজনবোৰ বাৰ বাৰ নাহে, তো এবাৰেই আহে। ফাইটাতে মজাটো উঠাই লৈছোঁ আৰু বাহঁতি আমি সকলোৱে নাচিলোঁ। তাৰপিছতে ভাত পানী খালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।